নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আজি ভিডিঅ'টো আৰম্ভ কৰিম নিয়মে বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি জনতাৰ অকুণ্ঠ সঁহাৰি, কৰোণাৰ আন্ধাৰ নাশি দেশত মন্ত্ৰীৰ আলোক। লোককল্যাণ মাৰ্গৰ বাসভৱনত ডিঙিত গামোচা লৈ বন্তি প্ৰজ্বলন মোদীৰ। অসমত ৰাজ্যপাল মুখ্যমন্ত্ৰীয়ে জ্বলালে চাকি, স্বাস্থ্যমন্ত্ৰীয়ে মোবাইল ফ্লাছৰ পোহৰ। প্ৰধানমন্ত্ৰীৰ আহ্বান, বিদ্যুৎ উৎপাদনৰ ভাৰসাম্য বৰ্তালে RLDC-য়ে। তবলিগী জামাত। গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত নেতৃত্বৰে বৈঠক স্বাস্থ্যমন্ত্ৰী। নিজামুদ্দিনলৈ যোৱা ব্যক্তিৰ তালিকা আজিৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গোৱালপাৰাৰ চিকিৎসক নাৰ্ছকো হোটেল তাজত কোৱাৰেণ্টাইনত ৰখা হ'ব। নিজামুদ্দিনলৈ গৈ COVID-19 আক্ৰান্ত হ'ল বৰখলাৰ প্ৰাক্তন BSF জোৱান। মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা, COVID-19ত কৰ্তব্যৰত বিষয়া কৰ্মচাৰীক 50 লাখ টকাৰ বীমা। দেশত কৰোণা ভাইৰাছৰ মৃতকৰ সংখ্যা 100 অতিক্ৰম। দেওবাৰে 5 শতাধিক দেহলৈ COVID-19 জামাটিৰ সহযোগত বৃদ্ধিৰ আক্ৰান্ত। 274 জিলাত তীক্ষ্ণ দৃষ্টি স্বাস্থ্য মন্ত্ৰালয়ৰ। COVID-19 সীমান্ত চিল কৰিলে উত্তৰ পূব 6 ৰাজ্যই। অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰে বিচ্ছিন্ন ৰাজ্য। আমেৰিকাই বিচাৰিলে ভাৰতৰ সহায়ৰ হাত। কৰোণাৰ চিকিৎসাৰ বাবে মোদীক ঔষধ সৰবৰাহ অনুৰোধ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। 3 লাখ মাৰ্কিন নাগৰিক আক্ৰান্ত। সংক্ৰমণৰ বাবে চীনৰ পৰা আমেৰিকালৈ বিমানেৰে গৈছিল 4.3 লাখ যাত্ৰী। কৰোণা ভাইৰাছ প্ৰতিষ্ঠা দিৱস পালন নকৰে আলফাই। কাৰ্বি আংলং আৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ, নিহত উগ্ৰপন্থী। প্ৰশাসনে চিল কৰিলে মহানগৰ হস্পিতাল। স্পেনিছ গাৰ্ডেনত মনিষ্ট টিব্ৰেলাৰে নেবুলাইজত গৈছিল নিউজিলেণ্ডত। চিকিৎসক নাৰ্ছসহ 6 জন কোৱাৰেণ্টাইনত। খাৰুপেটীয়াত দৰং আৰক্ষীৰ অভিযান। আত্মগোপন কৰি ৰখা মহাৰাষ্ট্ৰৰ 9 জামাতিক কৰায়ত্ব। নিজামুদ্দিনৰ পৰা আহি ঘূৰি ফুৰি মছজিদে দিল্লী, কলিকতা আত্মগোপন নগাঁও প্ৰদেশৰ ফেৰত একাংশ। নিজামুদ্দিন মাৰ্কাজৰ দিল্লী আৰক্ষীৰ দল। দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ 8 মালয়েছিয়া নাগৰিকৰ। উত্তৰ প্ৰদেশত কৰোণা ভাইৰাছত সংক্ৰমণৰ বাবে তবলিগী জামাতক জগৰীয়া কৰা যুৱকক গুলীয়াই হত্যা। জম্মু কাশ্মীৰৰ সংঘৰ্ষ, 5 সন্ত্ৰাসবাদীক হত্যা, সেনাৰ শ্বহীদ 3 জোৱান। কৰোণা 200 কোটি টকা লোকচান ট্যুৰ অপাৰেশ্যনৰ। ভয়াৱহ ক্ষতিৰ সন্মুখীন ৰাজ্যৰ পৰ্যটন খণ্ড। 3000 ট্যুৰ পেকেজ বাতিল। দেশত পৰ্যটনৰ 50 নিযুত চাকৰিৰ সংকট। বন্ধুসকল, মই এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছিলোঁ আৰু মোৰ আজি হাতত দ্বিতীয় বাতৰি কাকতখন বৰ্তমান নাই, অসমীয়া প্ৰতিদিন। গতিকে আজি নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ মোৰ ভিডিঅ'টো সামৰিব লাগিব। ভিডিঅ'টোৰ শেষত আশা কৰোঁ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান যোৱাকালি সকলোৱে পালন কৰিছে, খুব ভাল লাগিছে। সকলোৱে 100% সহযোগিতা আগবঢ়াইছে। গতিকে আগন্তুক দিনতো চৰকাৰৰ ফালৰ পৰা, নিজৰ ফালৰ পৰা নিজৰ স্বাস্থ্যৰ কাৰণে আমি যিবিলাক নীতি নিয়ম আমি পালন কৰিবলগীয়া আছে, আমি যাতে সকলোৱে পালন কৰোঁ। আৰু এইখিনি কৈ মই ভিডিঅ'টো সামৰিবলৈ ওলাইছিলোঁ। সকলোৱে সুৰক্ষিত থাকক, সুস্থ থাকক। ধন্যবাদ।